আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগত চিয়ন নিউট্ৰি ইণ্ডিয়াৰ কেলডি প্ৰডাক্টৰ ৰিজাল্টৰ বিষয়ে জনাব ওলাইছোঁ। স্পেচিয়েলি ফৰ হাড়ৰ সমস্যাৰ কাৰণে, ভৰিৰ বিষ, কঁকালৰ বিষ আদি এই প্ৰব্লেমত এই প্ৰডাক্টে বহুত ধুনীয়া ৰিজাল্ট দি আছে। তো আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে ইয়াৰ বিষয়ে গম পাব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। বাইদেউ আপোনাৰ নামটো ক'বচোন। তগৰী দাস। অঁ, আপোনাৰ ঘৰ কোন জেগা? মেৰাপানী কৃষ্ণচুনী গাঁও। অঁ, আপোনাৰ এতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিলে? মোৰ ভৰি এটা বিষ, একদম একো লৰাব কৰিবই নোৱাৰোঁ। এতিয়া মই বহুত আৰোগ্য পাইছোঁ আৰু মই লগৰখিনিক মই কৈছোঁ এটা তোমালোকে খাবলৈ মন যায় যদি মই কৈ দিম, মই ল'ৰাজনৰ কথা তোমালোকে কিন্তু খাব পাৰিবা। অঁ, আপুনি আমাৰ ফালৰ এটা প্ৰডাক্ট ব্যৱহাৰ কি প্ৰডাক্ট ব্যৱহাৰ কৰে দেখুৱাবচোন এবাৰ। এইটো কৰিছোঁ, এইটো বটল। অঁ, এইটো খাই এইটো হৈছে চিয়ন নিউট্ৰি ইণ্ডিয়া কেলডি। এতিয়া কেলডি খাই আপুনি কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে? মই বহুতেই ভাল পাইছোঁ। মই বহুত আশীৰ্বাদ কৰিছোঁ তোমালোকক। মই একো ভালকৈ খোজকাঢ়িয়ে যাব নোৱাৰোঁ, ইমানেই বিষ। এতিয়া মই বহুত আৰোগ্য পাইছোঁ। এতিয়া আপুনি বেলেগৰ ক্ষেত্ৰত কি বুলি কয়, বেলেগে ব্যৱহাৰ কৰিলেতো ভাল পাবনে? ভাল পাব বুলি মই লগৰ ওচৰৰ কেইগৰাকীমানক কৈছোঁ, ল'ম বুলি কৈছে। তেওঁলোকে এতিয়া ল'বলৈ তাৰমানে অকণমান অসুবিধা হৈ আছে কাৰণে নাই লোৱা, ল'ব চাগে আৰু। এতিয়া আপুনিতো পূৰা ভাল পাইছে? মই বহুত ভাল পাইছোঁ। অঁ, আপুনি কিমান দিন ব্যৱহাৰ কৰোঁতে ৰিজাল্ট পাইছে? মই 20 দিনমানতে পাই গৈছোঁ। 20 দিনমানত পাই গৈছে? ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ কাৰণে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক, আৰু এই ভিডিঅ'তে যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, JMS নেটৱৰ্ক ছাবস্ক্ৰাইব কৰি লওক। আৰু এই সমাজ সেৱাৰ লগত যদি আপুনি জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে এই নম্বৰত। যিহেতু আমাৰ ইয়াতে বহুত ধৰণৰ হেল্থৰ ৰিলেটেড বহুত ধৰণৰ আপোনাৰ প্ৰডাক্ট আছে, আৰু এই প্ৰডাক্টখিনিয়ে বহুত ধুনীয়া ৰিজাল্ট দি আছে। আৰু আপুনি ইয়াতে এটা ফ্ৰী ডিষ্ট্ৰিবিউটাৰৰ সুবিধা পাই আছে। আপোনাৰ অঞ্চলত বা আপোনাৰ ঠাইত আপুনি এই সমাজ সেৱাৰ লগত আপুনি জড়িত হ'ব পাৰে, আৰু ইয়াৰ প্ৰডাক্টৰ বিষয়ে আপোনালোকে অৱগত কৰাব পাৰে। ধন্যবাদ।